মানুহগৰাকীয়ে টপতে টপতে যুগুতাই দিয়া ভাতকেইটা খাই কৰ্মস্থলীলৈ বুলি ওলাই গ'লোঁ। তাত কাম সামৰি পুনৰ ঘৰলৈ উভতি আহিলোঁ। সন্মুখৰ দেৱাল এখনত এই পাখিখন কিছু মাহৰ আগতে আঁকিছিলোঁ, কিন্তু এতিয়া ৰংবোৰ উৱলি গ'ল। তাকে ভাবিলোঁ অকণমান নতুন কৰোঁ, তাৰে প্ৰচেষ্টা এটা হাতত ল'লোঁ। তাকে ভিডিঅ' হতাই দেখুৱাওঁ। অলপমান ৰং কৰিলোৱেই। তাৰপৰা কেমেৰাৰ পিছত মানুহগৰাকী আহিল। অহাৰ পিছত তাই কেমেৰাটো ধৰি দিলে আৰু মই ৰং কৰি গ'লোঁ। অকলে অকলে কামবোৰ কৰিবলৈ বৰ ভাল নালাগে। অকলে থাকিলে গান বজাই লওঁ, কিন্তু কোনোবা এটা থাকিলে ৰং কৰি বৰ ভাল পাওঁ। সেইদৰে যিমানখিনি ৰং বাকী আছিলে আমাৰ ঘৰত য'ত ত'ত পৰি থকা, তাৰে মিলাই মেলি পাখিখন আকৌ নতুন কৰাৰ প্ৰচেষ্টা এটা ল'লোঁ। প্ৰচেষ্টাটোত সহায় কৰিলে মানুহগৰাকী। মোক দেখি তাইও ৰং কৰিম বুলি ক'লে। সেইটো কাৰণে তাইক ব্ৰাছডাল আগবঢ়াই দিলোঁ আৰু মই আহিলোঁ কেমেৰাৰ পিছত। আজিলৈ ইমানেই, পিছৰখিনি পিছত দেখুৱাম। ধন্যবাদ।